বাহ্যিক দৃষ্টিত একেবাৰে সাধাৰণ যেন লগা এটা ঘটনাৰ পৰাও আমি জীৱনৰ মহামূল্যৱান শিক্ষা লাভ কৰিব পাৰোঁ। এনে কাহিনীবোৰ হৈছে জীৱনৰ অভিজ্ঞতাৰ একোটা উজ্জ্বল মুকুতা। এনেধৰণৰ প্ৰতিটো কাহিনীতেই আছে কিছুমান জীৱনমুখী বাৰ্তা, যিয়ে নিশ্চিতভাৱে প্ৰতিগৰাকী ব্যক্তিকে যান্ত্ৰিকতাৰ মাজতো সমাজখনক মানৱীয় দৃষ্টিভংগীৰে চাবলৈ সোঁৱৰাই দিব। নমস্কাৰ বন্ধুসকল, মই চন্দনে আপোনালোকক শিকিবলৈ হেঁপাহ নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এখন ৰেলগাড়ীত এটা ডবাত ২৪ বছৰীয়া যুৱকৰ সৈতে তেওঁৰ বৃদ্ধ পিতৃ আৰু সন্মুখৰ আসনত এহাল দম্পতীয়ে যাত্ৰা কৰিছিল। যুৱকজনে দেউতাকক আৰম্ভণিৰে পৰা নানা প্ৰশ্ন সুধি গৈছিল আৰু দেউতাকেও অকণমানি শিশুৰ দৰে বুজাই বঢ়াই উত্তৰ দি গৈছিল। ডেকা যুৱকজনৰ নিম্নমানৰ কথা বতৰাত দম্পতীহালে অতিষ্ঠ হ'ল। ৰ'ব নোৱাৰি বৃদ্ধ মানুহগৰাকীক কৈয়ে পেলালে, আপুনি এই ল'ৰাজনৰ পিতৃ হয় নেকি? বৃদ্ধ মানুহজনে গৌৰৱেৰে উত্তৰ দিলে, হয়, ময়ে তাৰ পিতা। এইবাৰ মানুহজনে যুৱকজনৰ ফালে পুতৌ দৃষ্টিৰে চাই পুনৰ ক'লে, আপুনি তেওঁক এজন ভাল ডক্তৰৰ ওচৰলৈ লৈ নাযায় কিয়? তেতিয়া বৃদ্ধ লোকজনে মিচিকিয়াই উত্তৰ দিলে, হয় ডাঙৰীয়া, আমি চিকিৎসালয়ৰ পৰাই আহি আছোঁ। সি জন্মৰে পৰা অন্ধ আছিল। মই মোৰ সৰ্বস্ব বিক্ৰী কৰি তাৰ চিকিৎসা কৰিলোঁ আৰু আজিহে সি দৃষ্টিশক্তি ঘূৰাই পালে। আজি সি পৃথিৱীখন প্ৰথমবাৰৰ বাবে দেখিছে। বন্ধুসকল, আপোনালোকে এই কাহিনীটোত লুকাই থকা তাৎপৰ্যখিনি ধৰিব পাৰিছেনে? যদি ভিডিঅ'টি শুনি ভাল পাইছে আৰু কাহিনীটোত লুকাই থকা কথাখিনি বুজিব পাৰিছে, এটা লাইক কৰি দিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম।